Hello everyone. আজি আমি নৱম শ্ৰেণী ক্লাছ 9 ৰ গণিত ম্যাথমেটিক্সৰ অনুশীলনী 4.3 এক্সাৰসাইজ 4.3 টো আৰম্ভ কৰিম আৰু ইয়াত আজি আমি কোৱেশ্চন নম্বৰ 7 ৰ ৰোমান নম্বৰ 4 টো সলভ কৰিম আৰু এটো হৈছে আমাৰ এই অধ্যায়ৰ এই চেপ্টাৰটোৰ পাৰ্ট 32 খণ্ড 32 প্ৰথমতে প্ৰশ্নটো চাই লৈছো আৰু ষ্টুডেন্ট যদি তোমালোকৰ ভিডিঅ'বিলাক ভাল লাগিছে প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু লাইক বুটনটো টাইপ কৰিবা ঠিক আছে কোৱেশ্চন নম্বৰ 7 ত কৈছে যে if the numerator of a fraction is increased by 7 and the denominator is decreased by 1 then the fraction becomes 3/2 taking the numerator as x and denominator as y from the linear equation and represent it graphically কৈছে যে যদি কোনো এটা ভগ্নাংশৰ হৰটো হাত বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 3/2 হয় হৰক x আৰু লবক y ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াক লেখৰ সহায়ত প্ৰদৰ্শন কৰা ঠিক আছে ইয়াৰ লেখডাল অঙ্কন কৰিব দিছে ওকে প্ৰশ্নটো আমাৰ কি বুলি কৈছিল প্ৰশ্নটো কৈছিল যে যিকোনো এটা ফ্ৰেকশন আছিল এটা ভগ্নাংশ আছিল আৰু ভগ্নাংশ বুলি ক'লে ফ্ৰেকশন বুলি ক'লে আমি গম পাওঁ তাত দুটা পাৰ্ট থাকে এটা হৈছে হৰ আৰু এটা হৈছে লব হয়নে ডিনোমিনেটৰ আৰু নিউমেৰেটৰ ঠিক আছে আমি প্ৰথমতে ধৰি ললো যে ভগ্নাংশটোক আমি কি কৰিম প্ৰথমতে ধৰা হল আমি ধৰি লম ফ্ৰেকশনটো আমি ধৰি লম let the fraction be x by what ইয়াত চোৱা কোৱেশ্চনটো আমাক কৈ দিছিলে যে নিউমেৰেটৰটো কিমান ধৰিব দিছিলে x ধৰিব দিছিলে আৰু ডিনোমিনেটৰটো y ধৰিব দিছিলে প্ৰশ্নটোৰ মতে আমাক লবটো x ধৰিব দিছিলে আৰু হৰটো y ধৰিব দিছিলে আমি তেনেকৈ ধৰিছো হলে দ্বিতীয়তে কৈছিলে যে কি বুলি কৈছিলে লবটোক কিমান বঢ়োৱা হয় হাত বঢ়োৱা হয় বুলি কৈছিলে নিউমেৰেটৰটোক 7 ইনক্ৰিজ কৰি দিয়া হয় বুলি কৈছিলে ইনক্ৰিজ মানে x + 7 ৰ কথা কৈছে ইনক্ৰিজ যদি 5 টোক 3 বঢ়োৱা হয় বুলি কয় তেতিয়া আমি কি বুলি কম 5 + 3 টো কথা বুজাব হয়নে ইয়াতো তেনেকৈ নিউমেৰেটৰটোক x টোক কিমান বঢ়োৱা হৈছে লবটোক হাত বঢ়োৱা হৈছে আৰু হৰটোক কি কৰা হৈছে হৰটোৰ পৰা 1 কমোৱা হৈছে মানে হৰটো যিমান আছিল হৰৰ পৰা আমি 1 এটা কমাই দিব লাগে মানে -1 কৰি দিব লাগে হয়নে আৰু তেতিয়া যোনটো নতুন ভগ্নাংশ নিউ ফ্ৰেকশনটো ফৰ্ম হয় সেই ফ্ৰেকশনটো কিমান হৈ যায় বুলি কৈছিলে 3/2 হৈ যায় হলে সো মই লৈ ললো ইয়াত let the fraction be x by y ধৰা হল ভগ্নাংশটো হৈছে x by y এটা প্ৰশ্নমতে কি বুলি কৈছিলে প্ৰশ্নমতে কৈছিলে যে যেতিয়া ভগ্নাংশটো x by y যেতিয়া ভগ্নাংশটোৰ লবটোক হয়নে নিউমেৰেটৰটোক যেতিয়া 7 বঢ়োৱা হয় +7 কথা কৈছিলে হয়নে আৰু হৰটোক যেতিয়া 1 কমোৱা হয় 1 ডিক্ৰিজ কৰা হয় -1 ৰ কথা কৈছিলে যেতিয়া যোনটো নতুন ফ্ৰেকশন ফৰ্ম হয় সেই ফ্ৰেকশনটো ভগ্নাংশটো কিমান হয় বুলি কৈছিলে 3/2 হয় বুলি কৈছিলে হয়নে আমি এটা ইয়াৰ পৰা আমি ৰৈখিক সমীকৰণটো লিনিয়াৰ ইকুৱেশ্যনটো ফৰ্ম কৰিব লাগে লিনিয়াৰ ইকুৱেশ্যনটো কাৰণে কি কৰিম তোমালোকে জানা যেতিয়া যিকোনো দুটা ভগ্নাংশ থাকে ফৰ এক্সাম্পল a/b = c/d ইয়াক আমি সলভ কৰিবলৈ সদায় কি কৰো আমি ইয়াক ক্ৰছ মাল্টিপ্লাই কৰো হয়নে এনেকৈ মাল্টিপ্লাই কৰো a টোক d লগত পূৰণ কৰো আৰু c টোক b লগত পূৰণ কৰো হয়নে ইয়াতো আমি হেতুকে কৰিম আমি x + 7 টো 2 লগত পূৰণ কৰি দিম 2 লগত মাল্টিপ্লাই কৰি দিম আৰু y - 1 টোক 3 লগত পূৰণ কৰি দিম মাল্টিপ্লাই কৰি দিম হয়নে হেতুকে কৈছো 2 * x + 7 equal to 3y minus 1 ঠিক আছে এটা এটো সলভ কৰা সমাধান কৰা 2 * x কিমান হ'ব 2x এটো প্লাস সাইন এটো পজিটিভ হয় 7 টো ধনাত্মক হয় প্লাস ইনটু প্লাস প্লাসে হ'ব আৰু 7 * 2 কিমান হৈ যাব প্লাস 14 equal to 3 * y কিমান হৈ গল 3y মাইনাস সাইন আছিল প্লাস 3 টো ধনাত্মক হয় পজিটিভ হয় প্লাস সাইন আছে 1 টো নিগেটিভ হয় ঋণাত্মক হয় মাইনাস সাইন আছে সো প্লাস ইনটু মাইনাস মাইনাস হৈ যাব আৰু 3 * 1 = 3 হৈ গল নেক্সট 2x হলনে 3y টোক চোৱা মই এটা ইয়াত কাৰণে আৰু এটা তোমালোকে শৰ্টকাট মনত ৰাখিব পৰা সমীকৰণবিলাক সমাধান কৰিবৰ কাৰণে যেতিয়া যিকোনো দুটা সংখ্যা যোগ বিয়োগ হৈ থাকে হলনে যোগ আৰু বিয়োগ হৈ থাকিলে হি ইকুৱেল সাইন ইপাৰে গলে যোগ হৈ থকা বস্তুটো বিয়োগ হৈ যায় বিয়োগ হৈ থকা বস্তুটো যোগ হৈ যায় হলনে হেটো নিজৰ সাইনটো চিহ্নটো সলনি কৰি দিয়ে সো ইয়াত আমি কি কৰিব পাওঁ 3y টোক যেতিয়া আমি বাওফালে লৈ আনিম এফালে চোৱা এফালে ই ধনাত্মক হৈ আছিল পজিটিভ হৈ আছিল হয়নে 3y টোক যেতিয়া বাওফালে লৈ আনিম হি কি হৈ যাব -3y হৈ যাব হলনে 14 টো ইয়াতে আছে +14 টো আৰু -3 টোক আমি বাওফালে লৈ আনিব পাওঁ -3 টো যদি আমি বাওফালে লৈ আনো ই কি হৈ যাব +3 হৈ যাব ইকুৱেল টু এফালে হুফালে কি থাকিলে 0 থাকি গল হলনে এটা সলভ কৰা 2x - 3y আৰু 14 + 3 কিমান হৈ যাব 17 equal to 0 আমি ৰৈখিক সমীকৰণটো পাই গল হলনে এতিয়া এই ৰৈখিক সমীকৰণটোৰ পৰা লিনিয়াৰ ইকুৱেশ্যনটোৰ পৰা আমি ইয়াৰ লেখডাল অঙ্কন কৰিব লাগে গ্ৰাফডাল ড্ৰ কৰিব লাগে গ্ৰাফডাল ড্ৰ কৰিবৰ কাৰণে তোমালোকে গম পোৱা আমি কি কৰিব লাগিব আমি ইয়াৰ টেবুলখন বনাই ল'ব লাগিব ঠিক আছে মই এটা বেলেগখন পেজত দেখুৱাইছো চাই যাব ভালকেনে আমাৰ ইকুৱেশ্যনটো হৈছে 2x - 3y + 17 equal to 0 হলনে এতিয়া আমি ইয়াৰ কোঅৰ্ডিনেট গিটা স্থানাংক গিটা আঁকি লওঁ স্থানাংক গিটা আঁকিব হলে আমি টেবুলখন বনাই লৈছো x y
হ'লনে শৰ্টকাটটো তোমালোকৰ মনত আছে প্ৰথমতে আমি x ৰ মানটো 0 ধৰি লওঁ x ৰ মানটো 0 ধৰাৰ লগে লগে চোৱা ইকুৱেশ্যনটোত x ৰ মানটো 0 হৈ গ'ল 2 আৰু x কি হৈছিলে পূৰণ হৈ আছিলে মাল্টিপ্লাই হৈ আছিলে x ৰ জেগাত যেতিয়া 0 বহাই দিম 0 * 2 0 হৈ যাব হ'লনে এইটো নাইকিয়া হৈ গ'ল থাকি গ'ল কিমান থাকি গ'ল -3y + 17 = 0 হ'লনে ইয়াৰ পৰা আমি এটা নেক্সট কি কৰিব লাগে আমি y মানটো লাগে 17 টো নাইকিয়া কৰিম প্ৰথমতে 17 টো নাইকিয়া কৰিবলৈ আমাৰ উপায় এটা আছে আমি কি কৰিম -17 টা লগ লগাই দিম বাওফালে আৰু -17 বাওফালে লগ লগালে আমি হুফালেও -17 লগ লগাই দিব লাগিব হ'লনে এটো চোৱা 17 -17 0 হৈ গ'ল -3y = 0 - 17 কিমান হ'ব -17 হ'ব নেক্সট আমি কি কৰিব পাৰোঁ -1 টা আমি বাওফালে আৰু হুফালে পূৰণ কৰি দিলো বুলি ক'ব পাৰোঁ ইয়াত হ'লনে বা মাইনাস সাইনটো ডাইৰেক্টলি আমি কাটি দিব পাৰোঁ কেনসেল আউট হৈ গ'ল বুলি ধৰিব পাৰোঁ বা -1 টা আমি দুইফালে পূৰণ কৰিম মই দেখুৱাই দিছোঁ কেনেকৈ -1 টা আমি দুইফালে পূৰণ কৰিলো বুলি ধৰি ল'ব পাৰোঁ -1 কাৰণ আমি হুফালে আৰু বাওফালে একেটা কাম কৰিব পাৰোঁ সো মাইনাস ইনটু মাইনাস এটো প্লাস হৈ যাব এটো মাইনাস ইনটু মাইনাস +17 হৈ যাব হ'লনে নেক্সট ওয়া 3 টো অটাব লাগে 3 টো অটাব হলে y মানটো লাগে আমি 3 টো অটাব হলে 3 এটা হৰণ কৰিব লাগিব ডিভাইড কৰি দিলো বাওফালে যদি 3 ডিভাইড কৰি দিলো হৰণ কৰিলো হুফালে আমি 3 টো হৰণ কৰিব লাগিব হ'লনে হল 3 টো আমি হুফালে হৰণ কৰি ধৰিব পাৰিলা না মাইনাস তো আমি দুইফালে পূৰণ কৰিলো তেতিয়া মাইনাস ইনটু মাইনাস প্লাস হৈ গ'ল ইয়াতো মাইনাস ইনটু মাইনাস প্লাস হৈ গ'ল নেক্সট 3 টো হৰণ কৰিব হলে বাওফালে 3 হৰণ কৰিলো লগে লগে আমি হুফালেও 3 এটা হৰণ কৰি দিলো ডিভাইড কৰি দিলো ইয়াত কি হৈ গ'ল 3 3 কেনসেল আউট গুচি গ'ল থাকি গ'ল কিমান y আৰু হুফালে কিমান থাকি গ'ল 17/3 মানে আমি গম পাই গলো যেতিয়া x ৰ মানটো আমি 0 ধৰো তেতিয়া y মানটো কিমান ওলাই 17/3 ওলাই হ'লনে y মানটো ওলাই যায় 17/3 নেক্সট এবাৰ আমি কি কৰিম এবাৰ y মানটো আমি শূন্য ধৰি লওঁ y মানটো যেতিয়া শূন্য ধৰো তেতিয়া ভালকৈ চোৱা ইয়াত 3 আৰু y 3 আৰু y টো কি হৈ আছিল পূৰণ হৈ আছিল মাল্টিপ্লাই হৈ আছিল y মানটো 0 হোৱাৰ লগে লগে 0 * 3 0 হৈ যাব এই গোটেই মিডল টাৰ্মটোৱে নাইকিয়া হৈ যাব 0 হৈ যাব থাকি যাব কিমান থাকি যাব 2x + 17 = 0 নেক্সট আমি x ৰ মান লাগে প্ৰথমতে 17 টো নাইকিয়া কৰিম 17 নাইকিয়া কৰিব হলে আমি -17 কৰিব লাগিব বাওফালে যদি -17 কৰিছো আমি হুফালে -17 দিব লাগিব হলে ৰুল হয় এবলা এটো 0 হৈ গ'ল থাকি গ'ল 2x = এফালে কিমান থাকি গ'ল -17 থাকি গ'ল নেক্সট আমাৰ x ৰ মানটো লাগে 2 টো নাইকিয়া কৰিব লাগিব 2 টো নাইকিয়া কৰিব হলে কি উপায় আছে 2 এটা আমি হৰণ কৰিব লাগিব ডিভাইড কৰিব লাগিব বাওফালে যদি বাওফালে 2 হৰণ কৰিছো আমি হুফালে 2 টো হৰণ কৰিব লাগিব ডিভাইড কৰিব লাগিব হলনে নেক্সট হয় ইয়াত 2 2 কেনসেল আউট গ'ল থাকি গ'ল কিমান x আৰু বাওফালে কিমান থাকি গ'ল -17/2 মানে y মানটো যেতিয়া 0 হয় তেতিয়া x ৰ মানটো কিমান পাওঁ আমি x ৰ মানটো -17/2 পাওঁ -17/2 হলনে ঠিক আছে আমি দুটা কোঅৰ্ডিনেট দুটা স্থানাংক পাই গলো এই দুটা স্থানাংকৰ সাফিসিয়েন্ট হয় আমি গ্ৰাফডাল ড্ৰ কৰিবৰ কাৰণে লেগডাল অংকন কৰিব লাগে এটা আমি ইয়াক গ্ৰাফত বহাই দিছো সো গ্ৰাফত বহাবৰ কাৰণে ইয়াত আমি স্কেলৰ মানটো মই কিমান লৈছো 10 স্মল স্কয়াৰ = 1 ইউনিট 10 সৰু বৰ্গ সমান 1 একক কাৰণ ইয়াত এটো যদি শূন্যৰ পৰা একেলগে 10টা সৰু বৰ্গ আছিল 10টা সৰু বৰ্গ 1 একক বুলি লৈছো মই 1 ইউনিট বুলি লৈছো এফলো সেম ইয়াত x আৰু y অক্ষ x এক্সিস আৰু y এক্সিসৰ কাৰণে স্কেলৰ মানটো সমান হয় হেতু কাৰণে মই ইয়াত বেলেগ কে লিখা নাই নেক্সট সো এটা আমাৰ কোঅৰ্ডিনেট গিটা কি হয় কোঅৰ্ডিনেট গিটা লৈ ল কোঅৰ্ডিনেট গিটা হৈছে প্ৰথম কোঅৰ্ডিনেটটো হৈছে 0 x ৰ মানটো 0 আৰু y মানটো কিমান হয় 17/3 আৰু দ্বিতীয় কোঅৰ্ডিনেটটো দ্বিতীয় স্থানাংকটো x ৰ মানটো কিমান হয় x ৰ মানটো -17/2 আৰু y মানটো কিমান হয় y মানটো 0 হলে প্ৰথমটো হদায় x ৰ মান দ্বিতীয়টো হদায় y মান মনত ৰাখিবা নেক্সট এটা প্ৰথমটো আমি প্লট কৰো এটা চোৱা -17/3 0 বুলি কৈছিলে x ৰ মানটো 0 ইয়াতে শেষ হ'ল হয়নে এফেলো নগল এটা y মানটো ওপৰলে বা তললে যাব লাগে y মানটো কিমান হয় 17/3 এটা 17/3 টো ইয়াত কেনেকৈ প্লট কৰিম হলে তাৰ কাৰণে উপায়টো আমাৰ কি আছে মই কৈছিলো তোমালোকক 17/3 বুলি যদি কৈছে তোমালোকে কি কৰিবা যেহেতু 17 ক 3 এ ডিভাইড না যায় 17 ক 3 এ সম্পূৰ্ণ হৰণ না যায় এটো কাৰণে আমি কি কৰিম 17 ৰ ওচৰত 17 ৰ ওচৰত এনেকুৱা কোনটো সংখ্যা আছে যাক 3 এ সম্পূৰ্ণ হৰণ যায় 18 আছে হয়নে 18 ক 3 এ সম্পূৰ্ণ হৰণ যায় কেবাৰ যায় সবাৰ যায় আমি গম পাওঁ হেতু কথা সবাৰ যায় হয়নে তেন্তে 6 সো 6 টো কত আছে এটো চাই লব 6 ইয়াত আছে এটো আছে 6 হয়নে আৰু আমাক ইয়াত নিউমেৰেটৰটো হৰটো ডিনোমিনেটৰটো হৰটো কিমান আছিল হৰটো 3 আছিল আৰু 3 হৰ থাকিলে 3 টোৱে কি মিন কৰে যে যিকোনো দুটা লগালগি কেনে থকা অখণ্ড সংখ্যাৰ মাজত কি আছে যিকোনো দুটা লগালগি কেনে থকা অখণ্ড সংখ্যাৰ মাজত তিনটা ঘৰ আছে হয়নে যিকোনো দুটা লগালগি কেনে থকা কনজুগেটিভ ইন্টিজাৰ্ছৰ মাজত 3 ঘৰ আছে তিনটা ঘৰ আছে হলে তেন্তে চোৱা আমি গম পালো 6 পইণ্ট কোনটো হয় আৰু 6 আৰু 5 ৰ মাজত তেন্তে কেটা ঘৰ থাকিব লাগিব 6 আৰু 5 ৰ মাজত তিনটা ঘৰ থাকিব লাগিব মই তিনটা ঘৰ বনাই দিলো হলনে নেক্সট চোৱা তেন্তে এটো যদি 18/3 টো যদি এটো হয় তেন্তে এটো কিমান হ'ব লাগিব এটো 17/3 হ'ব লাগিব বুজি পালা না এটো 17/3 হ'ব লাগিব তেন্তে আমি ফাৰ্স্ট কোঅৰ্ডিনেটটো পাই গলো প্ৰথম কোঅৰ্ডিনেটটো আমি পাই গলো প্ৰথম কোঅৰ্ডিনেটটো হৈছে এইটো
বুজি পালানে নেক্সট চোৱা নেক্সট আমাৰ নেক্সট কোঅৰ্ডিনেটটো কিমান হয় -17/2 এক্সৰ মানটো কিমান হয় -17/2 আৰু -17/2টোৰ কাৰণে আকৌ আমি অথনি নিয়মটোকে ফ'ল' কৰিম 17ক 2 ডিভাইড নাযায় 17ক 2 হৰণ নাযায় হয়নে সেইটো কাৰণে আমি কি কৰিম 17ৰ ওচৰত কোনটো সংখ্যা আছে যাক 2 হৰণ যায় 18 আছে 16 আছে হয়নে দুটা সংখ্যা আছে আমি যিকোনো এটা ল'লে হ'ল লৈ ঠিক আছে নেক্সট চোৱা 18 -18ক 2 কিমান বাৰ যায় -9 বাৰ যায় হয় না -9 বাৰ যায় -9 কোনটো হয় x এক্সিছ নহয় জানো এটা x এক্সিছৰ মান x এক্সিছত -9 কোনটো হয় এইটো আছে -9 আৰু ইয়াত হৰটো কিমান আছিলে ডিনমিনেটৰটো আছিলে 2 মানে -9 আৰু -8ৰ মাজত কেইটা ঘৰ থাকিব দুটা ঘৰ থাকিব -8 -7ৰ মাজতো দুটা ঘৰ সবৰ মাজত দুটা ঘৰ আছে হলে এনেকৈ ধৰি ললো নেক্সট চোৱা -18/2 কোনটো হয় -18/2 এইটো হয় আৰু মাজত যদি দুটাকৈ ঘৰ থাকে তেনে মই কি বুলি কৈছিলো লগালগি কেনে থকাত যিকোনো দুটা অখণ্ড সংখ্যাৰ মাজত দুটা ঘৰ থাকিব হয় না কনজুগেটিভ দুটা ইন্টিজাৰ্ছৰ মাজত দুটা ঘৰ থাকিব সো -9 আৰু -8ৰ মাজত দুটা ঘৰ বুলি যদি ধৰো আৰু -9টোৱে যদি -18/2ক বুজায় তেন্তে -17/2 কোনটোৱে বুজাব এই ঘৰটোৱে বুজাব বুজি পালানে আমি তেন্তে দ্বিতীয় স্থানাংকটো পাই গলো এতিয়া আমি স্কেলডাল ললো স্কেলডাল লৈ আমি পইণ্ট গিটাক কোঅৰ্ডিনেট গিটাক হয়নে পইণ্ট গিটাক আমি লগাই দিলো পইণ্ট গিটাক লগাই দি আমি লগে তাক এটা নামও দি দিলো ফৰ এক্সাম্পল এ বি হ'বনে এতিয়া তোমালোকে তলত লিখি দিব পৰা এটাকে এ বি হৈছে 2x - 3y + 17 = 0 সমীকৰণটোৰ লেখ therefore AB is the required graph of the linear equation 2x - 3y + 17 = 0 thank you